हेलो हाय गुड मर्निंग আজি আপোনালোকৰ মাজলৈ আকৌ আহিলো আজি যোৱাকালি থাকিলো গৌৰৱৰ ঘৰত আৰু এতিয়া ইয়াৰ পৰা ধুনিয়াকৈ ওলাই যাম আৰু এতিয়া ভাত পানী হৰি দিছে ভাত প্ৰথমতে খাই লো তাৰ পিছত আৰু ৰ'দ দিছে ৰ'দটো দিছিলে কিন্তু এতিয়া অলপ ডাউৰিয়া কৰিছে তাৰ আগে আগে ধুনিয়াকৈ ওলাই যাব লাগিব না কস্তুৰী হয় নাই হয় কৈ দিয়া কৈ দিয়া অ এইলা কি আকৌ কালিৰ পৰা কস্তুৰী কি হৈছে মোৰ চুলি জত লাগি গল এয়া গৌৰৱ পুৰা একদম বডি দেখাই আছে ভাত খাগে বলো ভাত খাবলৈ মাতি আছে ভাত খাই কোৰ খেটাকৈ ওলাই দিও আৰু ইয়াৰ পৰা আৰু এইফালে পুৰা ভাত বাঢ়ি দিলে ধুনীয়াকৈ গৌৰৱে খাই আছে মনজা পুৰা খাব এতিয়া গৌৰৱৰ ঘৰত একদম টকচি খাই লও এয়া কি আছে দালি আছে মাংস আৰু এইফালে সালাড ভুট জলকীয়া আৰু মাংস পছলা ওয়াও ফার্স্ট টাইম মাংস পছলা ওয়াও এনেও পছলা ভাল লাগে এনেও বাহৰ গাছ ভাল লাগে মানে গৰমে বনাইছে পুৰা পছলা লগত এতিয়া তাৰ পাছতে আমি এতিয়া খাইব একদম মজাদাৰ এটা কামত যাম আপোনালোকে গম পাই যাব বাৰু খাই লব প্ৰথমতে আগলৈ চাই দিও ভিডিওটা यस কস্তুৰী কি অ দিম এয়া চাওক মনোজ ভাই পুৰা ধুনীয়াকৈ লিখি ললে নামটো আৰু এয়া আগফালেও ধুনীয়াকৈ লিখি ললে মনোজ ভাই যোৱাকালি দেখুৱা নহল সেইকাৰণে আজি কেনেকুৱা লাগিছে মানে গাড়ীখনত যে নিজৰ নামটো লিখিব পায় কি বেয়া লাগিব আকৌ তেতিয়াহে আবাৰ থলে চিনি পাম মনোজ ভাই গাড়ী মোৰে হয় এখন মোৰে হয় নহলে বেলেনো বহুত আছে তো যোৱাকালি মানে ভিডিঅ' কৰা নহল ইমান ডাঙৰ বৰষুণ দিছিলে সেইকাৰণে ষ্টিকাৰ মানে দেখুৱা নহল এতিয়া ইয়াৰ পৰা ওলাই দিও আৰু সেইকাৰণে বহুত গৰম হৈছে আজি কালি যোৱাকালি বহুত বৰষুণ দিছিলে কিন্তু আজি ইমান ৰ'দ দিছে গৰমত থাকিব পৰা নাই আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ বুলি নহয় আগলৈ চাই দিবচোন আজি ক'ত যাও কাক লগ ধৰোগৈ আহি পালো যোনটো জেগাত আহিব লগা আছিলে মনোজ ভাই আমি ক'ত আহিছো কৈ দিয়া আকৌ আমি হাতখন হুমিয়াকে ভিডিঅ' কৰিছে মই গ্লাছখন উঠাই দিছো অলপ কাৰণে বসি গলা হেতুটো হাত মোৰ চেপিলে হেতেন এতিয়া আমি আহিছো এতিয়া ভিডিঅ' ওলাইছে জানো এইটো কেমেৰা ঢাকনিখন ঢাক খাইছে জানো ঢাকা দেখিলে ওলাইছে জেগাখিনিৰ নাম কি মই সঠিক ক'ব নোৱাৰিম অলপ পাছতে ক'ব পাৰিম মই ভালকে নাজানো বাৰু আগলৈ চাই থাকিব কোন কাৰ ঘৰত আহিছে হয় নাই বাৰু অকমানতে মোৰ আজি হাত চেপি মানে হাড়ি ভাঙিলে হেতেন মোৰ দেখাই দিয়া ক'ত ভাঙিব লাগে এই ৰব দেই অকমান এই চাওক অকমানৰ কাৰণে এই চাওক কাৰ ঘৰত আহিছো নিশ্চয় আপোনালোকে চিনি পাইছে জানমণি ঘৰত ভালনে খবৰ ভালে আজি মই মানে তোমালোকৰ ঘৰলৈ আহিম বুলি আহিছো দেই পুৰা কি বেটি কি হৈছে অ পুৰিছে খুব ভাল লাগে তোমাক তোমাৰ ভিডিঅ' চাই খুব ভাল লাগে আৰু এইফালে আহি গ'ল আমাৰ চাহ কস্তুৰী পুৰা খাই আছে ন কস্তুৰী কিন্তু গৰম চাহ বেটি বা কস্তুৰী কি কৰি আছে এয়া অহো আকৌ কৈ দিয়াচোন কি হৈছিলে আকৌ কৈ দিয়াচোন বেটি অহো কৈ দিয়াচোন মোক কেমেৰা ফালে চাই মানে আগতে সৰুতে খেলিছিলো আমিও এনেকে মানে বনাই মেলি আজি কস্তুৰী বিস্কুটৰ পৰা বনাই আছে মনত পৰিছে ন মনত যায় কস্তুৰী কি খেল বনাইছিলে এতিয়া আমি আগতে খেলিছিলো বল এটা লবি যে ঢাপকে মাৰিটো ভাঙি পৰি যায় যে গৰম পিঠা বুলি কৈছিলো গৰম পিঠা আকৌ পুৰা বনাব লাগে যে পিছত ভাঙি মেলি আকৌ পলাই বিলাক বলটো নামাৰ আগতে মানে বনাই শেষ কৰিব লাগে সেইটোতো আকৌ খেলিছিলো আজি পুৰা কস্তুৰীয়ে বনাই আছে কস্তুৰী ৰিলচ বনাব ন কস্তুৰী পুৰা ভাত খুজি আছে পাপা দিছো দেই পাপাক দিছো দিব পাপাক ভাত দিব দেই চিন্তা কৰিব নালাগে দেই এয়া কি হয় সেনেকে খাই দিয়াচোন কৈ দিয়া আকৌ আৰু এইফালে আমাক ধুনীয়াকৈ ভাত বাঢ়ি দিছে এয়া ঢেকীয়া ভাজি আৰু এইফালে কোমোৰা মটৰ আৰু এইফালে দালি দিছো আৰু এয়া চাওক জলকীয়া গৌৰৱ ইমানখিনি বস্তু দিছে ভাতখিনি খাব নোৱাৰিমে নেকি মাছখিনি চাওকচোন ইমান ধুনীয়া লাগিছে চাবলৈ মানে খাই বহুত টেষ্টি লাগিব ন মনোজ ভাই
মাছখিনি বহুত মানে চাবলৈ ভাল লাগিছে পুৰা মানে জলকীয়া দি বনাইছে খাবলৈ বহুত টেষ্টি হ'ব যেন লাগিছে মানে কি কি ধুনীয়াকৈ মানে কৈছে কি নৰসিংহ আৰু মায়ে বনাইছে নৰসিংহ আৰু ভেদাইলতাৰ পৰা বনাইছে যিহেতু পেটৰ কাৰণে খুব ভাল ন মনোজ ভাই তো আকৌ ধুনীয়াকৈ ভাত খাই ললো তাৰপিছত তামোল এখনকে খাওঁ হৈ গ'ল 3-4 ঘণ্টামান থকা এতিয়া ইয়াৰ পৰা ওলাই দিওঁ যিহেতু ঘৰত পাবগৈ লাগিব আৰু মানে এতিয়া সময় 5টামান বাজি গ'ল আৰু সেইকাৰণে ওলাও আৰু নহ'লে ৰাতি হৈ যাব ৰাতিটো শুবই হ'লেও আৰু সোনকালে ওলাই দিওঁ আৰু বহুত বেছি ভাল লাগিলে থাকি আৰু জানমণিৰ লগত ৰিলছ এটামান বনাম বুলি ভাবিছোঁ সেইকাৰণে আমাৰ ৰিলছ যদি চাব বিচাৰে ইনষ্টাগ্ৰামত ফ'ল' কৰিব জানমণি আৰু জানমণি গগৈ আৰু জোনমণি শইকীয়া বুলি আছে ফ'ল' কৰি ল'ব আৰু এতিয়া ওলাও আৰু এয়া ৰাস্তালৈ ওলাই আহিলো কস্তুৰি কি আনিছে ইয়াত টুল এখন লৈ আনিছে ঘূৰি গৈ থাকো বহুত বেছি ভাল লাগিলে আমাৰ ফালে ফুৰিবলৈ যাব বাই বাই চুমা দি দিয়া চুমা বহি ললো গাড়ীত এইয়া চাওক পাছফালে কোন কোন বহি আছে এয়া জানমণি গৌৰৱ আৰু এইফালে গৌৰৱৰ বন্ধু বিকি আৰু এইফালে আগফালে বহিছো কস্তুৰি আহি গলো পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ খাবলৈ বগীবিল দলঙৰ তলত আৰু সেয়ে এতিয়া ৰিলছ চিলছ বনাও অকমান সৰু সুৰাকে হলেও আৰু কি কস্তুৰি এইফালে নাও দেখাই আছে আৰু সেয়ে আৰু ৰিলছ অকণ বনাবলৈ ভাবিছো কি হয় বনাও আৰু বাই বাই বগীবিল আৰু যাব লাগে আৰু এতিয়া মনোজ ভাই জানমণিক বিদায় দিব লাগে আৰু লাহেকৈ গৌৰৱ চবকে আৰু এয়া আহি পালো ঘৰত ৰাতি 10:30 বাজিলে হয়নে বাৰু 10:30 হ'ল আৰু এতিয়া আহি পাই এতিয়া বহুত ভাগৰ লাগিছে দিনটো গাড়ীত উঠি থকা হৈছে আৰু সেয়ে আৰু আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিব লৈছো লগ পাম অন্য এটা ভিডিঅ'ত ভাত খাম জানো এতিয়া ভাত খাব লাগিব নেকি ভাত অকণ খাই লওঁ নেকি ভাত খোৱা নহ'ল মানে ভাত অকল বনাই থৈছে চব্জি একো নাই সুধা ভাতে খাব লাগিব আৰু আজি জানমণি ঘৰতে খাই অহা আৰু এতিয়া ভোক লাগিছে অকমান ন খাব লাগিব তেতিয়াহে টোপনিটো ধৰিব মানে জানমণি ঘৰতে ভাত খোৱা তেনেকে মানে ৰাস্তাত খোৱাই নহ'ল খাম ভাবোতে এনেকে ঘৰে পালোহি আৰু ছাবস্ক্ৰাইব কৰি দিব মজা লাগিব আৰু সেয়ে আৰু ফুৰিবলৈ এইকেইটা গৈ আছো বেলেগ জেগালৈ আৰু চেষ্টা কৰিম ভাল ভাল ভিডিঅ' দিবলৈ হয়নে বাৰু মনোজ ভাই হয় এইটো ভাল লাগিছে নে মোৰ চোলাটো মোৰ চোলা হয় মনোজ ভাই চোলা নহয় নতুন কুৰ্তি আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিব লৈছো লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই গুড নাইট বাই বাই দিছে ধন্যবাদ চাব নেকি